সকলোকে নমস্কাৰ জনাইছো Jugasmita and Raju's vlogৰ অন্য এটি ভিডিঅ'লৈ আৰু আশা কৰিছো সকলোৱে ভালে আছে। অহাকালি মই ঘৰলৈ যাম মানে হাজবেণ্ডৰ ঘৰলৈ আৰু এই কেইদিন এক মাহমান মই মাৰ ঘৰত থাকিলো আৰু সেইকাৰণে অহাকালি যাম আৰু মানে কি বেগ চেগ বিলাক ঠিক কৰিছো। অলপ মনটো বেয়াও লাগি আছে কাৰণ বহুত দিন থাকিলো আৰু মাহঁতৰো বেয়া লাগিব যেহেতুকে আইটো আছে এইবাৰ আইটো মানে যাব সেইকাৰণে এতিয়া লাহে লাহে কাপোৰ কানিবিলাক মই ঠিক কৰিলো আধা আধি আৰু এতিয়া সন্ধিয়া হৈছে কাৰণে মই ইয়াত অলপ ওটছ বনাইছিলো গাখীৰেৰে আৰু তাত মই দিবৰ কাৰণে লাষ্টত মই ঘিউৰে মানে কাজু বাদাম আৰু খিচমিচখিনি ভাজি লৈছো আৰু এইখিনি মই তাত ঢালি দিম। এইখিনি চাও আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ মিলাই দিম ইয়াত। এইখিনি মই বনোৱা নেদেখুৱালো কাৰণ ভিডিঅ'টো অফ হৈ আছিল মই পাহৰি থাকিলো বনাবৰ কাৰণে আৰু চাকচোন দেখিবলৈ একদম পায়সৰ নিচিনা হৈছে। বাৰু এদিন ৰান্ধাৰ ৰেচিপিটো মই দেখুৱাম আজি দেখুৱা নহ'ল আৰু খাবলৈ বহুত টেষ্টি হৈছে একদম পায়সৰ নিচিনা লাগিছে খাই। আৰু এইমাত্ৰ হাজবেণ্ডে আহি পালে আহোঁতে মই আনিব দিছিলোঁ স্প্ৰিং ৰোল দুটা বৰপেটাৰ পৰা কাৰণ বৰপেটাত বহুত ধুনীয়া স্প্ৰিং ৰোল বনায় সেইকাৰণে আৰু বৰপেটাত মই মাজে সময় খাই থাকোঁ মোৰ বহুত ভাল লাগে খাই সেইকাৰণে আনিব দিছিলোঁ আৰু এতিয়া ঠাণ্ডা নাহোঁতে মই গৰম গৰম খাই লৈ ৰ'ব। আৰু এয়া চাওক মই আহিয়ে মানে বহুদিন আহিয়ে আইটোৰ ওচৰত গৈছিলোঁ আৰু আইটোৰ ৰিয়েকশ্যন চাওক মানে কি তাই বহুত দিন মোক দেখা নাই যে চ' মোক চিনি পোৱা নাই আৰু কান্দিব ধৰিছে মোক দেখি। গুড মৰ্ণিং আৰু যোৱাকালি মানে ভিডিঅ' নবনালোঁ কাৰণ বেগবোৰ পেকিং কৰিলোঁ আৰু আজি হ'ল ৰেডি কৰিলোঁ লাহে লাহে আৰু আজি যাম যিহেতুকে বস্তুবোৰ মানে উলিয়াই থৈ আছোঁ অলপ অলপকৈ আৰু গা ধুই উঠিলোঁ মাত্ৰ আৰু এতিয়া আমি জলপান খাম মানে মায়ে সেই বনাইছে এই কি কয় এইটো এই বকা চাউল বুলি কয় আমাৰ ইয়াত মা আৰু দেউতাও যাব জেঠীমাহঁতৰ ঘৰত আৰু বৰপেটালৈকে আমি একেলগে যাম। সেই বস্তুবোৰ এনেকৈ আনি থৈ দি আছোঁ ইয়াত এনেকৈ গাৰু চাৰুবিলাকো আৰু এইফালে বেগ আছে বেগবোৰ ভৰাই আছোঁ লাহে লাহে আৰু এইপিনে এইটো ৰুমত দেউতাই এইটোৰ লগত কিবা কথা পাতি আছে আৰু মায়ে এইফালে কেনে হৈছে সেইখিনি এইটোক ৰেডি কৰি দি উঠিলোঁ এইমাত্ৰ ধুনীয়া। এতিয়া আমি বস্তুবোৰ ভিতৰত সোমালোঁ গাড়ীৰ পিছৰ ফালে আৰু এতিয়া আমি বৰপেটালৈ যাবলৈ ৰেডি হৈছোঁ। বৰপেটা আহি পালোঁ আৰু আহি পেলাই ৰুম চুম ঠিক কৰিলোঁ একদম উল্টা পাল্টা হৈ আছিল বস্তুবোৰ অলপ চিজিল লগালোঁ আইটো ভালকৈ কৰিব দিয়া নাই তথাপিও অলপ চলপ কিবাকৈ কৰিছোঁ আৰু কাৰণ তাক লৈ থাকিব লাগে। আজি আইটো বহুত দিনৰ মূৰত বৰপেটা আহি পালে আৰু বৰপেটা আহি তাইৰ ফূৰ্তি চাওক মাকৰ লগত কি ধুনীয়াকৈ খেলি আছে একেবাৰে হাঁহি দেখিছে তাইৰ বাপৰে মই এই হাঁহিটো কিমান দিন মিছ কৰিছোঁ দেখা পোৱা নাছিলোঁ কিন্তু মোক এতিয়ালৈকে তাই চিনি পোৱা নাই সৰু বাচ্ছা বোলে মানে কি বহুত দিন নেদেখিলে মানুহক চিনি নাপায় লাহে লাহে চিনি পাব ইয়াতে থাকিলে। ঠিক আছে ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ ধন্যবাদ।